হাই এভৰিৱান, মোৰ নতুন চেনেল চিত্ৰাচী শইকীয়ালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। থাম্বনেইলটো দেখি চাগে গমেই পাইছে ভিডিঅ'টো কিহৰ ওপৰত হ'ব। ঠাণ্ডা দিন আহি আছে আৰু ঠাণ্ডা দিনত আমাৰ গুৰুহাকেইটাক বিশেষ যত্নৰ প্ৰয়োজন হয়। যিহেতু ঠাণ্ডা দিনত আমাৰ স্কিনখন ড্ৰাই হৈ যায় আৰু আমাৰ স্কিনৰ তুলনাত গুৰুহাকেইটাও বেছি ড্ৰাই হয়। সেইকাৰণে আমাৰ গুৰুহাকেইটা ফটা দেখা যায়। তাৰ উপৰিও কিছুমান ভিটামিনৰ ডিফিচিয়েঞ্চিৰ কাৰণেও ফটা যায়, ডায়েবেটিছৰ কাৰণেও ফটা দেখা যায়। কিন্তু মই আজি বৰ সহজ উপায়েৰে দেখাইছোঁ কি ধৰণে আমি যত্ন ল'ব পাৰোঁ। ইয়াৰ কাৰণে আমাক গৰম পানী লাগিব। যিমানখিনি গৰম সহ্য কৰিব পাৰে সিমান গৰম ল'ব। যিসকলে ডায়েবেটিছ আছে গৰমটো কমাই ল'ব, নহ'লে ভৰিখিনি ফুলি আহিব পাৰে। তাৰপিছত সৰু চামুচেৰে 1 চামুচ নিমখ দিছোঁ আৰু ডাঙৰ চামুচেৰে 2 চামুচমানৰ সমান নেমু ৰস দিছোঁ আৰু তাৰপাছত ভৰিকেইটা ডুবাই দিব দিছোঁ। আজি মই হাজবেণ্ডৰ হতুৱাই কৰাইছোঁ কাৰণ মই ভিডিঅ'টো বনাই আছোঁ। এই ধৰণে ভৰিকেইটা 10 মিনিটমানৰ কাৰণে ডুবাই থৈ দিম। তেতিয়া ভৰিত যদি কিবা লেতেৰা থাকে, ডাৰ্ট থাকে, সকলোবোৰ ওলাই গুচি আহিব। আপোনালোকে নিজে 10 মিনিট ডুবোৱাৰ পাছত গম পাই যাব ভৰিৰ পৰা লাহে লাহে গোটেই ডাৰ্টখিনি ওলাই আহিব। 10 মিনিট ডুবোৱাৰ পাছত ভালদৰে ভৰিত গুৰুহাকেইটা ঘঁহি দিব, যাতে গুৰুহাকেইটা ভালদৰে চাফা হৈ যায় আৰু যদি ডেড স্কিন লাগি আছে সেইখিনি ওলাই যাব। একেধৰণে নখবোৰো ঘঁহি দিব। যদি নখ কাটিবলগীয়া থাকে নখো কাটি ল'ব পাৰিব, কিন্তু এখেতৰ নখ কাটি থোৱাই আছিলে। দুইটা ভৰিতে চাফা কৰি ল'ব এই ধৰণে। এতিয়া ভৰিকেইটা টাৱেল এখনে ভালদৰে মোহাৰি শুকুৱাই ল'ব। আৰু এতিয়া মই স্ক্ৰাব এটা বনাম। তাৰ কাৰণে সৰু চামুচেৰে 1 চামুচ পিঠাগুড়ি লৈছোঁ, সৰু চামুচেৰে 1 চামুচ মৌজোল লৈছোঁ, সৰু চামুচেৰে 2 চামুচমানৰ সমান এল'ভেৰা জেল লৈছোঁ আৰু এইটো কিনা এল'ভেৰা জেল হয়। যদি ফ্ৰেছটো পায় ফ্ৰেছটো ইউজ কৰিব। ডাঙৰ চামুচেৰে 1 চামুচ নেমু ৰস দিছোঁ। এতিয়া গোটেইখিনি ভালদৰে মিক্স কৰি লৈছোঁ। এনেকুৱা কনচিষ্টেঞ্চি হ'ব লাগে আৰু বনাবলৈ তিনেই সহজ। এয়া আমাৰ স্ক্ৰাব ৰেডি হৈ গ'ল। এয়া চব এইখিনি ৰেডি। এতিয়া ভৰিকেইটাত অলপমান লাইট প্ৰেছাৰ দি ভালদৰে ঘঁহি ল'ম গুৰুহাৰ সৈতে। বেছি জোৰছে জোৰছে নঘঁহিব, স্কিনটো ডেমেজ কৰি দিব পাৰে বেছি জোৰছে ঘঁহিলে। একদম লাইট প্ৰেছাৰ দি জেণ্টলি ঘঁহি দিব গোটেই স্ক্ৰাবখিনি। এই ধৰণে কৰিলে ভৰিত থকা যিখিনি ডেড স্কিন থাকে সেইখিনি ওলাই আহিব। কিবা ডাৰ্ট বা ইম্পিউৰিটিছ থাকিলে সেইখিনিও ওলাই আহে। গোটেই চাৰিওফালে ভালদৰে সানি ল'ব, আঙুলি পিনটো সানিব। এয়া দেখিছেনে মই কি ধৰণে কৰিছোঁ, বেছি প্ৰেছাৰ দিয়া নাই খালি। আৰু আজি এখেতক এইবোৰ কৰি দিছোঁ যে বৰ ভাল পাইছে। আৰু ডিফাৰেঞ্চটো চাওকচোন স্ক্ৰাব কৰা ভৰিটো আৰু স্ক্ৰাব নকৰা ভৰিটো। স্ক্ৰাব কৰা ভৰিটো অকণ ইভেন টোন নিচিনা লাগিছে স্ক্ৰাব নকৰা ভৰিটোতকৈ। যদি আপোনালোকে ৰেগুলাৰ কৰি থাকে আপোনাৰ ভৰিকেইটাও ইভেন টোন হৈ যাব। এয়া মই ভালদৰে স্ক্ৰাব কৰি ল'লোঁ। এতিয়া গৰম পানীয়ে ধুই ল'ম আকৌ এবাৰ। মই আগতে ইউজ কৰা পানীখিনি ইউজ কৰিছোঁ। এতিয়া আকৌ ভালদৰে টাৱেল এখনে দি ভালদৰে ভৰিকেইটা মচি পেলাই শুকুৱাই ল'ম। আৰু এতিয়া আমি এটা ক্ৰীম বনাম। তাৰ কাৰণে মই ডাঙৰ চামুচেৰে 2 চামুচমানৰ সমান মিঠাতেল লৈছোঁ আৰু এই ধৰণে গৰম কৰিছোঁ কাৰণ ডাইৰেক্ট বাতিটো দি দিলে ফাটি যাবও পাৰে যিহেতু। আৰু 2ডোখৰ মম দিছোঁ। নৰ্মেল আমি জ্বলোৱা মমটোৱে হয়। এই ধৰণে মম দিলে আমাৰ তেলখিনি এটা ক্ৰীমি কনচিষ্টেঞ্চিত আহি যায়, মানে ক্ৰীমৰ নিচিনা হৈ যায়। এতিয়া মিডিয়াম ফ্লেমত মমখিনি গলালৈকে গৰম কৰি ল'লেই হ'ব। এয়া মমখিনি গলি গ'ল। এতিয়া নমাই পেলাই ঠাণ্ডা কৰি ল'ম। এয়া চাওক আমাৰ ক্ৰীমখিনি ৰেডি হৈ গ'ল। আপোনালোকে ক্ৰীমখিনি এই ধৰণেই ইউজ কৰিব পাৰে, কিন্তু ভৰি যদি অলপ বেছিকৈ ফাটিব ধৰিছে তেতিয়া এই ধৰণে 2টা ভিটামিন ই কেপচুল এড কৰিব। এইটো ফাৰ্মাচীত কিনিবলৈ পোৱা যায় আৰু দামো বেছি নলয়। মই 2টা কেপচুল এড কৰিম। আৰু ইয়াত অকণমান গ্লিচাৰিনো দিব পাৰে। গ্লিচাৰিনৰ সলনি ভেচলিন দিলেও হ'ব। 2 ড্ৰপ গ্লিচাৰিন দিছোঁ কাৰণ বেছিকৈ দিলে বেছি আঠা আঠা লাগিব। এয়া গোটেইখিনি ভালদৰে মিক্স কৰি লৈছোঁ আৰু এইখিনি আমাৰ ক্ৰীম ৰেডি হৈ গ'ল। এই ক্ৰীমখিনি এমাহ পৰ্যন্ত ইউজ কৰিব পাৰিব। এমাহলৈকে ভাল হৈ থাকিব ক্ৰীমখিনি। এয়া চাওক এইখিনি ৰেডি হৈ গ'ল ক্ৰীমখিনি। এতিয়া অকণমান ক্ৰীম লৈ পেলাই ভৰিকেইটাত সানি ল'ম। ক্ৰীমৰ পৰিমাণটো বেছি কৰি নল'ব, বেছি গ্ৰিচি হৈ যাব কাৰণ আমি ইয়াত বহুতখিনি বস্তু দিছোঁ। অকণমান ল'লে হৈ যায়। আৰু এই প্ৰচেছটো পাৰিলে ৰাতিয়ে কৰিব কাৰণ ৰাতি আমাৰ স্কিনটো ৰিপেয়াৰ হয় আৰু ৰাতি যদি এইবোৰ কৰোঁ ধূলি মাকতিও নালাগে, সেইকাৰণে পাৰিলে ৰাতি কৰিব। এয়া 2টা ভৰিতে মই অকণমান অকণমান সানি দিছোঁ আৰু এইটো কৰাৰ পিছত শুই থাকিব। আৰু যাৰ গুৰুহা বেছিকৈ ফাটি আছে তেওঁলোকে ৰেগুলাৰ ইউজ কৰিব পাৰিব। আৰু যাৰ বেছিকৈ ফটা নাই তেওঁলোকে সপ্তাহত 3 দিন ইউজ কৰিলেও হ'ব বা গোটেই ঠাণ্ডা ছিজনটোৱে ইউজ কৰিব পাৰে। তেতিয়া আপোনালোকৰ গুৰুহা ফটা একো টেনশ্যনেই নাথাকিব। বহুত ইফেক্টিভ মেথডত ট্ৰাই কৰি চাবচোন। আৰু এইকেইটা গুৰুহাকেইটা চব ফাৰ্ষ্ট ইউজতে ইমান ভাল লাগিছে, দেখিবলৈ স্মুথ নিচিনা লাগিছে। যদি ৰেগুলাৰ ইউজ কৰে আপোনাৰ গুৰুহাকেইটা একো ফটা প্ৰব্লেমেই নাথাকিব। ট্ৰাই কৰি চাবচোন। আৰু আমাৰ মিচিক দুষ্টও পাই গ'লহি। পাৰিলে বা কৈ দিয়া আকৌ তুমি। একদম বঢ়িয়া। ভৰি ক্ষেত্ৰত মই বহুত বেছি পাৰ্টিকুলাৰে হয়।
ভাল লাগিলে কাৰণে নিয়া লাগিলে একদম ভৰিটা বহুত ভাল লাগে স্মুথ লাগি যায় আপোনালোকে ট্ৰাই কৰি চাব পাৰে বহুত ভাল হয় থাম্বছ আপ মানে